কৈ দে ঘৰতে মোক কিবা দুখ লগাইছিলি বুলি চোৱা চাবি চোৱা চাবি দুখ লগাবলৈ দিছে কি কৰিম বা আগৰ পুৱা মানুহবোৰ চিনিয়ে নাপালোঁ নমস্কাৰ সকলোকে। আৰু এই দেখিছেনে বাৰু মানুহজন আৰু মই এফালে আহিছোঁ আৰু আমাৰ মানুহজনৰ পেহীয়েক একেবাৰে গাটো বেয়া, একেবাৰে ভালেই নহয়, খবৰ পাই আছোঁ কিন্তু পটককৈ যাব পৰা নাই এইকেইদিন। আজি হঠাতে সময়টো উলিয়ালোঁ আৰু মানুহৰ মুখে মুখে শুনি আছোঁ যে পেহীৰ অৱস্থাটো বেয়া বুলি। আৰু সেই পেহীৰ মই যোৱা বছৰ এইফালে ৰাস্তাটো দেখিছেনে গৈ আছোঁ আৰু সেই পেহীৰ মই যোৱা বছৰ ভিডিঅ' অকণমান দিছিলোঁ, পেহীক লৈ কেনে দেখাইছিলোঁ, বহুত ভাল আছিলে কিন্তু কঁকালটো আগৰ পৰাই পৰা হৈছিলে, এতিয়া একেবাৰে অৱস্থা বেয়া বোলে। তাকে চাওকচোন এবাৰ। এই পেহীক বহিবতো নোৱাৰে, পূৰা ভৰি হাত এটা ছাইড কঠুৱা হৈ গ'ল আৰু ফুলিছে। আৰু আমি ৰসগোল্লা লৈ গৈছিলোঁ আৰু বেলেগ মিঠাইও লৈ গৈছিলোঁ বাৰু, কিন্তু বেলেগ মিঠাইটো পেহীয়ে খাব নোৱাৰে, গতিকে ৰসগোল্লাকে অলপ খুৱাই দিওঁ বুলি ক'লোঁ। আৰু নিজে বহিব কৰিব একো নোৱাৰে, ইয়াক খুৱাই আছোঁ, মই অলপ খুৱাই দিছোঁ আৰু মানুহজনেও অলপ খুৱাব এতিয়া। এনেধৰণে খুৱাই দিছোঁ। কিমান যে সুখী হৈছে, ভাল লাগিছে আৰু কৈছে যে ইমান দিনৰ মূৰত লগ পাইছোঁ, দেখিছোঁ বুলি। সৰুটো আৰু বোৱাৰী পিন্ধি বিন্দি নিকু হৈছিলে ক নিকু নাই এইফালে চাওকচোন বাৰু, হাতখন ইমানকৈ ফুলিছে বেলুনৰ নিচিনা। এইখন হাত ফুলা নাই, সোঁ চাইড এখন, আৰু বাওঁ চাইড এখন চাওক, ভিতৰত যেন অকল পানী সোমাই থকা নিচিনা পূৰা জিলিকি আছে, তেনেকৈ ফুলিছে। ইমান বেয়াকৈ ফুলিছে, দেখি ইমান বেয়া লাগিলে ভাবকচোন বাৰু। আৰু পেহী এতিয়াতো যোৱা বছৰ যাওঁতে 89 বছৰ হৈছিলে আৰু এইবাৰতো 90 বছৰ হৈ গ'ল, এবছৰ হ'ল। এয়া আমাৰ মানুহজনে আকৌ খুৱাই দিছে ৰসগোল্লা, এয়া দেখিছেনে বাৰু, খাইছে ধুনীয়াকৈ। আৰু খাব নাই সুধি ল'লোঁ, খাম বুলি ক'লে। আৰু আমাক চিনিয়ে নাপাইছিলে, মানুহ চিনি নাপায় যদিও কথাখিনি অলপ বুজি পাইছোঁ, কিন্তু তথাপিও মানুহবিলাক চিনি নাপায়। আৰু কোন হয় সোধে, কওঁ, কোৱাৰ অকণমান পিছত আকৌ যদি কথা পতা হয় আকৌ পাহৰি যায়, তেনেধৰণৰ হৈছে। আৰু চকু একেবাৰে নেদেখে আৰু কথাখিনিয়ে কিন্তু অলপ ঠিক হৈ আছে আৰু কাণখন অলপ ঠিক হৈ আছে, বাকী গোটেই শৰীৰটো পূৰা কঠুৱা হৈ গৈছে আৰু ধৰি বহাই দিবলগীয়া হৈছে। হাতখন দেখিলেই মোৰ কিবা লগা হৈছে, বহুত বেয়া লাগিছে। মই গৈ কেনে দেখিয়ে বহুত কান্দিলোঁ, বহুত দুখ লাগিলে। এয়া ভৰিটো চাওকচোন বাৰু, ভৰিটো একেই বেলুনৰ নিচিনা, পূৰা ভিতৰত পানী সোমাই থকা, ফুলি আছে, পনীয়া একেবাৰে তেনেকুৱা এইটো ভৰিটো। আৰু এইজনী হৈছে এইগৰাকী আমাৰ মানুহজনৰ ডাঙৰ পেহীয়েক হয়, এইফালেদি ডাঙৰজনী বোৱাৰীয়েক। আৰু চাওকচোন বাৰু, ইয়াতে পেচাব কৰে, লেট্ৰিন কৰে আৰু পূৰা মৰি গৈছে দেহাটো। তেনেকুৱা বোৱাৰীকে ইমান আপডাল কৰে। মূৰটোত তেল লগালে নহ'ব হেনো, আগতে লগাই দিছিলে, পৰুৱা উঠি যায় বোলে, সেইটো কাৰণে তেল নলগায় আৰু ধুৱাই থাকে, দুদিনৰ মূৰে মূৰে ধুৱাই থাকে। আৰু দাঙি নিবলৈ পূৰা গধুৰ হৈ গৈছে, যদিও সৰু মৰু মানুহজনী, গতিকে দাঙি নিবলৈ মানুহ লাগে, বাহিৰত ধুৱাই দিয়ে। এয়া ঘৰটোও বনাই আছে, তেওঁলোকৰ বনাই আছিলে, এতিয়া পেহী শাওনৰ পৰা এনেকুৱা হৈ গ'ল বোলে। শাওনলৈকে, আহাৰলৈকে ঠিকেই আছিলে, বাহিৰত খোজকাঢ়ি ফুৰিছিলে, হাউলি হাউলি হ'লেও নিজৰ ভাতকেইটাকে খাইছিলে, দিলে মানে নিজেই খাইছিলে, নিজে পেচাব কৰিছিলে, লেট্ৰিন কৰিছিলে। তাৰপিছততো এইবিলাক কৰিব নোৱাৰা হ'ল। আৰু তেতিয়াৰ পৰা ঘৰটো এনেকৈ বনাই থাকোঁতে আধাতে ৰখাই দিলে, কাৰণ পেহীক হয়তো ক'তবা নিব লাগিব, ক'তবা দেখাব লাগিব, আৰু ডক্টৰ ট্ৰিটমেণ্টো কৰিলে। আৰু ক'তনো ভাল হ'ব, এতিয়া বয়সো বেছি হ'ল, যিহে নেকি 90 বছৰ ভৰি দিলে মানে হ'লেই। আৰু সেই ঘৰটো আধাখৰীয়া হৈ থাকিলে। আৰু পেহী কিমান কি হয় চাই লওঁ বুলি কৈছে, তেতিয়া লাহে ধীৰে আৰু বনাম বুলি কৈছে। এতিয়া ৰখাই দিলোঁ বুলি ক'লে, আধাতে এনেকৈ ৰখাই দিছে।
আৰু বোৱাৰীয়েকে ইমান আপডাল কৰে, সেইখিনি দেখিয়ে ভাল লাগিলে। আৰু পেহীহঁতৰ ঘৰত এইটো হৈছে পল, বহুত দিনীয়া পল বোলে, সেইটো কাৰণে ফটো মাৰি আনিলোঁ আৰু ভিডিঅ'কণ কৰি। এইটো হৈছে ভঁৰাল। মই নতুনৰ পৰা, বিয়া হোৱাৰ পৰা তেওঁলোকৰ ঘৰলৈ যাওঁতে ভঁৰালটো একেভাগে আছে, ভঙা নাই আজিলৈকে, ইমান ধুনীয়া মজবুত হৈ আছে, কাঠেৰে পূৰা বাটাম মৰা হৈছিলে। এইটো ঘৰটো আগফালৰ ছাইড মুধৰটো হয়, মুধৰ ছাইডটো এয়া এনেধৰণে বনাই আছে তেওঁলোকে। এয়া দেখিছে, বহুত দুখ লাগিলে পেহীক দেখি, বেয়া লাগিলে, কি ক'ম। এই লেট্ৰিন বাথৰুম এইটো ঘৰটো। আৰু ভাবিলোঁ ঘৰটো অকণমান ভিডিঅ' কৰি লৈ যাওঁ বুলি, পেহীক দেখিতো নিজে কিবাই লাগিলে, মানে মনত খুব ভাবি আছোঁ। এইটোৱে মোৰ বেছি দুখ লাগিলে, চকু পানী ওলাই গ'ল। জীৱনটোত যদি এটা সময়ত আমাৰো এনেকুৱা হ'ব নেকি, বয়স হ'লে ভগৱানে আমাকো এনেকুৱা কৰিব নেকি, তেনেকুৱা লাগিলে। এইটো হৈছে পেহীহঁতৰ আগফালৰটো। আৰু ধান চাওকচোন কি ধুনীয়াকৈ হালধীয়া লাহেকৈ হ'বলৈ ধৰিছে। এয়া কিন্তু পেহীহঁতৰ নহয়, ওচৰৰ মানুহৰ। মোক কিয় ভগৱানে ইমান শাস্তি দিছে বুলি বহুত কান্দিছে, বহুত দুখ লাগিলে, কি ক'ম, কেনেকৈ কান্দিছে আপোনালোকে শুনকচোন বাৰু এবাৰ। ঘৰতে মোক কিমান দুখ লগাইছিলি বুলি চোৱা চাবি চোৱা চাবি। দুখ লগাবলৈ দিছে, কি কৰিম বা। আকৌ বোৱা মানুহবোৰ চিনিয়ে নাপালোঁ। বোৱাৰীয়েকে, ডাঙৰ বোৱাৰীয়েকে হগা মোটা সকলো আওতাই আছে আজি ইমান দিনৰ পৰা। তেওঁক ভগৱানে কুশলে ৰাখক আৰু পেহীয়ে আশীৰ্বাদ দি যাওক ভাল মতে মৰাৰ আগতে। এয়া ঘৰ আহি পাই গ'লোহি আৰু পেহীক দেখি ইমান বেয়া লাগি আহিলে, বহুত দুখ লাগিলে, কি ক'ম আৰু উপায় নাই। আমাৰো জীৱনবোৰ এনেকুৱা হ'ব নেকি, তেনেকুৱা লাগিলে। তাত থকা সময়টো অকল পেহীক দেখি মোৰ তেনেকুৱাই লাগি থাকিলে, বহুত বেয়া লাগিলে। ইমান কান্দিছে, দুখ কৰিছে, কিয়নো মোৰ এনেকুৱা কৰি থৈছে ভগৱানে বুলি ইমানেই বেয়া লাগিলে, কি ক'ম। ভগৱানে আমাৰ জীৱনবোৰ এনেকৈ কৰাত কৰি আগতে মাৰি পেলালে হয় আৰু। বহুত দুখ লাগি আহিলে। গতিকে মোৰ ভিডিঅ'বিলাক চাব আৰু ভিডিঅ'টো শেষলৈকে চাব আৰু ফ'ল' কৰি দিব।